দুৰ্গা পূজাৰ বন্ধ, সেয়ে আমি দুদিনীয়া প্ৰগ্ৰেমত ওলাইছোঁ। সুপ্ৰভাত সকলোলৈকে সম্ভাষণ জনাই আজি আমি এফালে আহিছোঁ। এয়া আমাৰ লগত আছে দীপজ্যোতি, মইনা, ছফিকুল, এয়া আমাৰ চালক। এয়া আমি আহি আছোঁ, আজি অকণমান দূৰলৈকে আহিছোঁ। এয়া আপোনালোকক ৰাস্তাটো অলপ দেখাই গৈছোঁ। আমি কোনফালেনো আহি আছোঁ আপোনালোকে হয়তো ধৰিব পাৰিবও পাৰে। শেষেই হ'ল ফ্লাইঅভাৰটো। ধুনীয়া হৈছে ন ৰাস্তাটো, ইমান সৰু সৰুকৈ হৈছে। তোমাৰ যে প্ৰতিভা আমি আজি ক'ত গৈ আছোঁ? হেল্ল', আমি ক'ত গৈ আছোঁ আজি? আমি ফুৰিবলৈ ওলাইছোঁ অকণমান আলোকৰ লগত। এটা আলোক পণ্ডিত, এটা দীপ পণ্ডিত নাকি? এইটো চোৱা, আলোকে লাজ কৰিছে। এয়া আলোকে লাজ কৰিছে। আমাৰ লগত ছফিকুল দাও আছে। আমি কোচবিহাৰ গৈ আছোঁ। ৰাইট চাইডে এখন পাৰ হৈ ৰাইট হ'ব না এইটো লেফ্ট হ'ব? এইফালে ইউটাৰ্ণ ল'ব আৰু বুলি ওপৰলৈ। তুমি কি বুলি মাৰিছা? বুজিছে নাই? কিন্তু ঠেক যে ৰাস্তাটো আমি সোনকালে যাব পৰা। এয়া আমি শালতলি পালোহি। এই ঠাইখিনি পাৰ হৈ যাওঁতে আমি গাড়ী ৰখাই অলপ উপভোগ কৰোঁ প্ৰাকৃতিক সৌন্দৰ্য। এয়া আমি শাল গছৰ বাৰী পালোহি। কাষে কাষে ৰাস্তাৰ কাষে কাষে শাল গছ, এটা সুন্দৰ দৃশ্য। নদীটো কি নদী বুলি ক'লে? গংগাধৰ নদী। এয়া আমি গংগাধৰ নদী পালোহি। কি পাইছোঁ? এয়া আমি কোচবিহাৰত সোমালোঁ। কোচবিহাৰ, এয়া কোচবিহাৰ চকচকা। সেই আইলেণ্ডবিলাক ষ্টাৰ্ট হ'ব ন? কলকাতা আহিছে যে চব ঠাই গ'ল গ'ল হৈ আছে। চিধা চিধা ৰাস্তা। ইয়াৰ পৰা যে যাব পাৰি সেই ৰাজবাৰী। 20 কিলোমিটাৰ হ'ব। 198 আহিছে। আমি আহি আহি মধুপুৰ সত্ৰ পালোহি। এয়া আমি গেটৰ সন্মুখত সোমাবলৈ লৈছোঁ। আমাৰ এয়া সকলো আহিছোঁ আমি। আমি মাহ প্ৰসাদ, কল, নাৰিকল, ধূপ লৈছোঁ ইয়াতে আগবঢ়াবৰ বাবে। সত্ৰৰ ভিতৰলৈ সোমায়েই আমি গুৰুজনাৰ প্ৰতিমূৰ্তিৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। এয়া হৈছে সত্ৰৰ কাৰ্যালয়। ইয়াতে প্ৰথম সোমোৱাৰ পিছতেই বহিবলৈ দিয়ে। ইয়াতেই পিন্ধি অহা কাপোৰ সলাই চুৰীয়া চোলা পিন্ধি ল'লে তেওঁলোক দুইজনে। সেয়া আমি সত্ৰৰ ভিতৰলৈ সোমাবলৈ লৈছোঁ। ধূপ দীপ জ্বলাই আমি শৰাই আগবঢ়াম।
এয়া মণিকূটৰ ভিতৰ ভাগ। এয়া হৈছে গুৰু আসন। দুখ লাগে মোবাইল নহয় দুটা ধূপ এটা দিয়া দিব জ্বলাই। দুখ কটা নিদিয়া আমাৰ পৰম আৰাধ্য গুৰু শ্ৰী শ্ৰী শংকৰদেৱে ইয়াতেই ইহলীলা সম্বৰণ কৰিছিলে। এনেকৈ ঘূৰি আহোঁ নেকি সেয়ে এই ঠাইখন চাবলৈ আমাৰ বহুদিনৰ পৰাই আশা আছিলে, হেঁপাহ আছিলে। সেয়ে আমি আজি আহিলোঁ। আজি আহিন মাহৰ দ্বাদশী তিথি। যোৱা দুদিন আগতেই দশমী তিথি হৈ গৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি আছিলে। এইটো কি কৰিম তুমি লোৱা সেয়া লৈ পেলানে খাই দিবা। এই জল আমি পবিত্ৰভাৱে আৰু শুদ্ধ মনে লওঁ। সেইবাবে ভৰি হাতত লাগিব বুলি ভাবি আমি মূৰতেই হাতখন লগাই থৈ দিওঁ। বৃন্দাবনী বস্ত্ৰৰ প্ৰতিচ্ছবি। ইয়াত বিষ্ণু অৱতাৰসমূহ সন্নিৱিষ্ট কৰিছে। মৎস্য, কুৰ্ম, নৰ, সিংহ আদি বিভিন্ন অৱতাৰসমূহ। মাজত আহ মাজত মাজত আহ মাজত ঠিক আছে। এয়া হৈছে বৃন্দাবনী বস্ত্ৰ। তাতে লণ্ডনৰ পৰা আনি ৰাখিছে চাবৰ কাৰণে। এয়া শংকৰী যুগৰ বৃন্দাবনী বস্ত্ৰৰ নৃত্য ইয়াতে সন্নিৱিষ্ট কৰিছে। ভাল লগা কিছু অংশ আপোনালোককো দেখুৱাইছোঁ। ইয়াতে চৰাই কিছুমান আছে, পাৰ চৰাই, ভাটৌ চৰাই আদি। আমি মধুপুৰ সত্ৰৰ পৰা যাবলৈ ওলাইছোঁ। ঘৰমুৱা হ'ম এতিয়া। দিনটো কটালোঁ ইয়াতে। এতিয়া আমি ৰাজবাৰী যাম এতিয়া আমি। এয়া মধুপুৰ সত্ৰৰ পৰা আমি ওলাইছোঁ। আমাৰ সংস্কৃতি জীয়াই ৰাখিবৰ বাবেই আমি এনেবোৰ ঠাইলৈ আহিব লাগে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।